আজি মানে মই মোৰ থকা ঠাইখিনিকে দেখাম হা চবতে তাৰপিছত ঠাইখিনিয়ে দেখাম। এইটো হৈছে মই বৰ্তমান থকা ঠাইডোখৰ হা। এইখন হৈ হ'ল এইফালে, এইটো হৈ গ'ল আমাৰ পাৱাৰ ষ্টেচন, য'ত আমি ধৰক থাকোঁ আৰু ইয়াতে এইটো আমাৰ কণ্ট্ৰল ৰুম, ইয়াতে আমি থাকিব লাগে। এইটো এই আৰু চোৱা চিতা কৰিব লাগে। বাকী এইফালে এইটো ৰাস্তা, এইফালে এটা ৰাস্তা আছে আৰু আমি থাকোঁতো আপোনাৰ সেই ঘৰটো যে আছে এই তাতে। তাৰপিছত আছে আপোনাৰ এইফালে বেক চাইডে এখন নদী আছে, আপোনালোকক দেখাই দিছোঁ আৰু হা হ'ব দেই। বাকী ইয়াতে আৰু আমাৰ দিনভৰ থকা মেলা খোৱা বোৱা খালি থকাটো আমি সেই ঘৰটোত থাকোঁ হেৰিটো তাৰপিছত বাকীখিনি কেতিয়াবা গা পা ধুওঁ বুলি ক'লে আপুনি বাকী আমাৰ বিলাক হেৰি আছে, কিন্তু ইয়াতে আপুনি মানে আহি পেলাই কেতিয়াবা ধুওঁ বুলি ক'লে পাৰে আৰু ধুনীয়া নদী মানে জুৰি টাইপ আৰু এখন আছে। এইটো সেই ল'ৰা ছোৱালীবিলাকে খেলি আছে, ধুনীয়া এখন আছে হা। এই তাতে মানে বাকী আৰু এইফালে আমি যদি পিছবিলাকে যাম তেতিয়া অলপ দেখাই দিম এইফালে গৈ পেলাই কি পায় আৰু সেইটোৱে আৰু চাৰিওকাষে পাহাৰ চবফালে, এইফালে পাহাৰ এফালে পাহাৰ, তাৰ মাজতে আৰু চবফালে পাহাৰে আৰু সেইটো এনেকৈ হৈ যাব আজিৰ কাৰণে। বাই বাই, টাটা।